নমস্কাৰ, মই বন্দনা। আজিৰ এই দিনটোত শ্ৰদ্ধাৰ হিৰোদাৰ প্ৰতি সন্মান জনাই মই তেখেতৰ এটি কবিতা পাঠ কৰিবলৈ ওলাইছোঁ। এই কবিতাটি তেখেতে 1972 চনত ৰচনা কৰি উলিয়াইছিলে। কবিতাৰ শিৰোনাম বসন্তৰে দিন। তোমাৰ শুৱনি কোঠা হৈ বতাহ ৰ'দৰ সতে হাত ধৰা ধৰি কৰি আহি মোৰ নিচেই কাষত বহিল। তোমাৰ শুৱনি কোঠা হৈ বতাহ ৰ'দৰ সতে হাত ধৰা ধৰি কৰি আহি মোৰ নিচেই কাষত বহিল। পিঠিত আঙুলি বুলাই কান্ধত মূৰ থৈ দুহাতেৰে মেলি ধৰিলে চম্পক ফুলৰ আধা কথা মানাধাৰী আলোকিত ৰামধেনুখনৰ দৰে। ধন্যবাদ।